সময় এতিয়া হৈ গ'ল 4টা বাজিছে। আজি আমি পিকনিক যাম আৰু ইয়াৰ মাংস মেৰিনেট কৰা আছে। মই ৰাতি কৰি ৰাখিছিলোঁ। ইয়াৰ পৰা আধা উলিয়াই মই অভেনত ঢালি দিছোঁ। হৈ আছে তন্দুৰী হৈ আছে। এইটোত মানে কি তাৰগাল চুটি হয়, সেইটো প্লাগতে যি হয় আৰু বেলেগত নহয়। সেইটো কাৰণে মই তলত নমাই দিব লগা হৈছে। অভেনটো প্ৰব্লেম হৈ গৈছিলে, তো ফ্ৰিজৰ এইটো প্লাগটো খুলি পেলাই মই তাত লগাব লগা হৈছে। আৰু ইয়াত বাকীখিনি আছে, সেইখিনি বনাব লাগিব। সেইটো কাৰণে মই আজি 4টা বজাতে উঠিব লগা হৈছে। আৰু লগৰকেইটা আৰামছে শুই আছে। আৰু এয়া চব বজাৰৰ বাবে পূৰা ৰেডি হৈ আছে মোৰ। ইয়াত মই কি কৰিছোঁ, এইটো ৰেডিমেড নহয়, নহৰু আদা জলকীয়া পেষ্ট কৰি লৈ লৈছোঁ। বাকীটো চব্জি ইয়াত আছে। আৰু মাংস, ব্ৰইলাৰ মাংস ফ্ৰিজত আছে। আৰু ৰাতিপুৱা আমি 7টামান বাজিলে মানে ছাগলী মাংসটো লৈ ল'ম, মাছটো লৈ ল'ম। ৰৌ মাছ ল'লোঁ 2 কেজি 300 গ্ৰাম। কেজি কত করিয়া? 300। টমেটো দো এখানে 4-5 টুকরা টমেটো দিলাম। কাটা আছে তো, কাটা টমেটো 4-5 টুকরা। সিদ্ধান্তত আমি খাইছোঁ আজি। বনোৱা হৈ গ'ল। এতিয়া আজি আমি ভাত বাঢ়ি পেলাই খাম আৰু। এতিয়া ৰাহুল ওলাইছে, এতিয়া পানীৰ বটল লৈ পেলাই বেয়া লাগিছে তাৰ। আৰু নিৰামিষ ভোজি হয়, বনোৱা আছিল আগৰ পৰাই। তেওঁলোকে 2000 টকা কৈছে, কিন্তু মই 800 টকা ঠিক কৰিছোঁ। 800 টকা দিছোঁ, টেণ্ট হৈ গ'ল আমাৰ। যাতে চৌকা বনালোঁ। চৌকা বনোৱাৰ পিছত আমি চব বস্তু ৰেডি হৈ গ'ল। খাই আছে তেওঁলোকে চব। হয়, মানে কোনে কিমান খাইছে ইয়াতে এভিডেঞ্চ থাকিব আমাৰ। আমি একচুৱেলি কি আছিলে, বলেৰ'খন লৈ অহাৰ কথা আছিলে, অনলি বলেৰ'খন। সেইটো কামত ব্যস্ত থকাৰ কাৰণে গাড়ী বিচাৰিব নোৱাৰিলোঁ, একদম কষ্ট হৈ গ'ল আমাৰ। সন্ধিয়া সময়ত 7টা অফিচতে বাজি যায়। তাৰপিছত আৰু আমি গাড়ীকেইটা বিচাৰিম, সেইটো কাৰণে এটা প্ৰব্লেম হৈ গ'ল। কিন্তু এইটো মিউজিক চিষ্টেমক ল'বলৈ কাৰণে আমি কি কৰিব লগা হ'ল, এই অটোখন আনিব লগা হ'ল। স্কুটিটো বহি আহিছে, এইখন স্কুটিটো বহি আহিছে।